নমস্কাৰ মৰমী কিটচেনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখত দহি চিকেন আৰু জিৰা ৰাইচৰ ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টি ভাল পাব। ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। তেন্তে দেৰি নকৰোঁ, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অলপমান মাংস ভালদৰে ধুই লৈছোঁ আৰু সোৱাদ অনুসৰি মই ইয়াতে নিমখ দিছোঁ আৰু অকণমান হালধি গুড়ি দিছোঁ আৰু মই জিৰা গুড়ি দিছোঁ এচামুচ আৰু ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু জলকীয়াৰ পেষ্ট দিছোঁ আৰু মিশ্ৰণখিনি ভালদৰে এবাৰ সানি লৈছোঁ। তাৰপিছত মই অকণমান দৈ দিছোঁ আৰু দৈখিনি দি ভালদৰে সানি মই 1 ঘণ্টাৰ বাবে মেৰিনেট কৰি ঢাকি ৰাখিম। তেতিয়াহে মছলাখিনি ভালদৰে ভিতৰত সোমাই যাব আৰু খাব সোৱাদ হ'ব। আৰু মই কেৰাহীখনত মিঠাতেল দিছোঁ অলপ। আগতে মই বইল কৰি সৰু সৰুকৈ আলু কাটি থৈ দিছিলোঁ আৰু সেইখিনি এতিয়া মই ভাজি লৈছোঁ। ভালদৰে ভাজিব, ৰঙচুৱা হোৱালৈকে ভাজিব। মই অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি গুড়ি দিছোঁ। এয়া মই ভালদৰে ভাজি হৈ গ'ল। ৰঙচুৱা হ'লেকে ভাজিব আপোনালোকে। আৰু আগতে মেৰিনেট কৰি থোৱা মাংসখিনি এয়া। আৰু মই সেইখিনি তেলতে কেইখিলামান মই তেজপাত দি দিছোঁ আৰু ভালদৰে ভাজি ল'ম তেজপাতখিনি। তাৰপিছত ডাঙৰ চাইজৰ পিঁয়াজ মই 2টা দি দিছোঁ ইয়াতে কাটি আৰু ভালদৰে ভাজি ল'ব। 2 মিনিটমান ভাজিব, বেছি ৰঙচুৱাকৈ নাভাজিব। আৰু 2 মিনিটমান ভজাৰ পিছত মই মেৰিনেট কৰি থৈ দিয়া মাংসখিনি দি দিছোঁ। ভালদৰে লৰাই দিছোঁ আৰু মাংসখিনি 15 মিনিটমান ভালদৰে ভাজি ল'ব। এয়া 15 মিনিট ভজাৰ পিছত মই ইয়াতে আকৌ ডাঙৰ চামুচেৰে এচামুচ আদা নহৰু জলকীয়াৰ পেষ্ট দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ এবাৰ। তাৰপিছত মই জলকীয়াৰ গুড়ি দিছোঁ এচামুচ সৰু চামুচেৰে, জিৰাৰ গুড়ি দিছোঁ এচামুচ, চিকেন মছলা দিছোঁ এচামুচ আৰু গৰম মছলা দিছোঁ এচামুচ। এতিয়া ভালদৰে মিশ্ৰণখিনি লৰাই দিব এবাৰ। এয়া মই 5 মিনিটমান ভজাৰ পিছত আগতে ভাজি থৈ দিয়া আলুখিনি দি দিছোঁ আৰু এইখিনি গোটেইখিনি এবাৰ লৰাই দিব ভালদৰে। তাৰপিছত মই দৈখিনি দি দিছোঁ। যিহেতু মই গ্ৰেভি কৰিম আৰু পানী মই ইয়াতে এড নকৰোঁ, কাৰণ দৈত যথেষ্টখিনি পানী থাকে। সেয়া ইয়াতে মই নিমখ নিদিওঁ, যিহেতু আগতে মই মাংস আৰু আলুখিনি নিমখ দি থোৱা আছে। আৰু এইখিনি ভালদৰে উতলিবৰ বাবে, সিজিবৰ বাবে ঢাকনি এখন দি দিব আৰু 15 মিনিটমান পিছত এয়া আমাৰ গ্ৰেভিখন হৈ গ'ল। এতিয়া মই জিৰা ৰাইচখিনি বনাবৰ বাবে কুকাৰ এটা ভালদৰে গৰম কৰি লৈছোঁ আৰু 2 চামুচ মই ৰিফাইন তেল দি দিছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে। তাৰপিছত মই কেইখিলামান তেজপাত দি দিছোঁ। তাৰপিছত মই সৰু চামুচেৰে এচামুচ গোটা জিৰা দিছোঁ আৰু ভালদৰে এবাৰ লৰাই দিছোঁ। আৰু আগতে ধুই থোৱা মই চাউলখিনি দি দিছোঁ আৰু এবাৰ লৰাই দিছোঁ ভালকৈ। আৰু আপোনালোকে 2 মিনিটমান ভালদৰে ভাজি ল'ব চাউলখিনি। আৰু মই এইটো গিলাচেৰে 2 গিলাচ মই চাউল দিছিলোঁ, সেইবাবে মই 4 গিলাচ পানী দিম। আপোনালোকে যদি 1 গিলাচ চাউল দিয়ে তেনেহ'লে 2 গিলাচ পানী দিব আৰু ভালদৰে সিজিবৰ বাবে ঢাকনিখন লগাই দিব আৰু হুইচেলটো অহাৰ পিছত নমাই থ'ব। এয়া মোৰ জিৰা ৰাইচ ৰেডি। এয়া দহি চিকেন আৰু জিৰা ৰাইচ। আপোনালোকে বনাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।